অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু এই মাহৰ 10 তাৰিখে প্ৰায় 40 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000কৈ সোমাই গ'ল। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিলে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আহি আছিল, কিন্তু আপোনালোকৰ একাউণ্টত এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই সেইসকলে কাৰণে আজি ডাঙৰ আপডেট লৈ আহিছোঁ। যদি আপোনালোকৰ একাউণ্টত এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকৰ হাতত ৰেচন কাৰ্ড থাকে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমোৱা নাই, আজি কিন্তু কিছুমানক চেক দি দিলে 9,000 টকাৰ চেক। এতিয়া যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিলে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আহিছিল আৰু আপোনালোকৰ একাউণ্টত এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমোৱা নাই, তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কোনসকলে অৰুণোদয় আঁচনি পইচা নাপাব বা কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। এতিয়া আপোনালোকৰ নাম কোনে কাটি দিলে বা কিয় কৰ্তন কৰিলে ফাৰ্ষ্ট সেইটো জানি লওক। যিহেতু এইবাৰ অৰুণোদয় আঁচনি পইচা বহুতৰে একাউণ্টত সোমোৱা নাই, বহুতো মানুহৰ নাম কিন্তু কৰ্তন হৈ গৈছে। এতিয়া নামবোৰ কোনে কৰ্তন কৰিলে, নিশ্চয় চৰকাৰে কিন্তু নাজানে যে আপোনাৰ গাঁৱত কিমানজন মানুহে অৰুণোদয় আঁচনি পাব লাগে বা কিমান ঘৰ দুখীয়া মানুহ আছে। এতিয়া কিন্তু বহুতে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু তথাপিও এইবাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া কিন্তু এইবাৰ লিষ্টৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। এতিয়া নামবোৰ কোনে কৰ্তন কৰিলে আপোনালোকে ফাৰ্ষ্ট সেইটো জানি লওক। যিহেতু চৰকাৰৰ পৰা এইবাৰ প্ৰতিটো গাঁৱে এটা কিন্তু কমিটি বনাই দিয়া হৈছিল। আপোনাৰ গাঁৱৰ কমিটিক কিন্তু দায়িত্ব দিয়া হৈছিল যে আপোনাৰ গাঁৱত কিমান ঘৰ অৰুণোদয় আঁচনি পাব লাগে বা কিমান ঘৰ বা কিমানজন দুখীয়া মানুহৰ আপোনাৰ গাঁৱত বাকী আছে। যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে সেইসকলেতো লাভ কৰি আছে, আৰু আপোনাৰ গাঁৱত কিমানজন দুখীয়া মানুহ আছে বা কিমানজন মানুহে অৰুণোদয় আঁচনি পইচা পাব লাগে বা যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে সেইসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়নে নহয় বা সেইসকলৰ নাম কিছুমান নাম কৰ্তন কৰিব লাগিব। সেই হিচাপে কিন্তু আপোনাৰ গাঁৱত কিন্তু এটা কমিটি বনাই দিয়া হৈছিল। এতিয়া কিন্তু যিটো আপোনাৰ গাঁৱত কমিটি বনাই দিয়া হৈছিল, এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে আপোনাৰ গাঁৱৰ পৰা বহুতো মানুহৰ নাম কৰ্তন কৰিছে। যিহেতু এইবাৰ বিজেপিৰ পৰা কমিটি বনাই দিয়া হৈছিল, সেইকাৰণে কিন্তু সেইটো কমিটিয়ে যিসকলে অৰুণোদয় আঁচনি পাব লাগে এতিয়া কিন্তু তাৰো বহুতো নাম কৰ্তন হৈ গৈছে, বা যিসকলে অৰুণোদয় আঁচনি পাব নালাগে কমিটি হিচাপে কিন্তু নাম কৰ্তন কৰিছে। আপোনাৰ গাঁৱৰ কমিটি কিন্তু আপোনালোকৰ নামটো কৰ্তন কৰিছে। কৰ্তন কৰি যিসকল কমিটিৰ নিজেও লোক আছে সেইসকলে কিন্তু অৰুণোদয় আঁচনি পইচা এই মাহৰ 10 তাৰিখে 9,000কৈ লাভ কৰিছে। নিশ্চয় আপোনালোকে আপোনাৰ গাঁৱত চেক কৰিব। যিসকলে কিন্তু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় বা আপোনাৰ গাঁৱত যিজনক কমিটি বনাই দিছে কিন্তু আপোনাৰ গাঁৱৰ কমিটিৰ কিন্তু নিজৰ লোক বহুতে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিছে। সেইকাৰণে কিন্তু যিসকলৰ লিষ্টৰ পৰা নামটো কৰ্তন হৈ গৈছে এতিয়া কিন্তু সেইসকলৰ নামবোৰ আপোনাৰ গাঁৱৰ কমিটিয়ে কাটি দিছে। সেইটো কিন্তু কোনো চৰকাৰৰ পৰা কাটি দিয়া হোৱা নাই। এতিয়া যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000 টকাটো সোমোৱা নাই
এতিয়া কথা হ'ল যে এতিয়া সেইসকলে অৰুণোদয় আঁচনিৰ পইচা পাবনে নাপায়। এতিয়া যিহেতু আজি অৰুণোদয় আঁচনি কেইবাটাও ডাঙৰ আপডেট আহি গৈছে, বহুতে কিন্তু দুখীয়া মানুহ অৰুণোদয় আঁচনি পোৱা নাই। এতিয়া কিন্তু কিছুমান জিলাত আজি অৰুণোদয় আঁচনিৰ চেক বিতৰণ কৰিছে, যিহেতু এতিয়াও 10% মানুহৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। কিছুমানৰ একাউণ্ট ডিবিটি লিংক নাই বা কিছুমানৰ একাউণ্ট বন্ধ হৈ আছে, সেইকাৰণে কিন্তু অৰুণোদয় আঁচনিৰ পইচাটো একাউণ্টত সোমোৱা নাই। এতিয়া কিন্তু সেই 10% মানুহবিলাক বৰ্তমান অৰুণোদয় আঁচনিৰ চেক দিয়া হৈ আছে। যদি আপোনালোকৰ একাউণ্ট ডিবিটি লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত এইবাৰ অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। যিহেতু এইবাৰ 40 লাখ মানুহে অৰুণোদয় আঁচনিৰ পইচা সোমাই দিছে, কিন্তু তাৰ ভিতৰত কিন্তু এতিয়াও 10% মানুহৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া কিন্তু 10% মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। আজি কিন্তু কিছুমান জিলাত যিসকলৰ একাউণ্ট বন্ধ হৈ আছে সেইসকলক আজি অৰুণোদয় আঁচনিৰ চেক দি দিলে। এতিয়া কিছুমানৰ একাউণ্টত কিন্তু মেছেজ আহি গৈছে, কিন্তু এতিয়ালৈকে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনালোকৰো এনেকুৱা হৈছে আপোনাৰ ফোন নম্বৰত SMS আহি গৈছে অৰুণোদয় আঁচনিৰ 9,000 টকাৰ, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ মেছেজটো ভুলতে আহিব পাৰে। আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিছে, এইবাৰ যিহেতু ডিবিটি লিংকৰ জৰিয়তে অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে, সেইকাৰণে আপোনালোকে আপোনাৰ যিমানকেইটা বেংকৰ একাউণ্ট আছে আপোনালোকে আপোনাৰ সকলোবোৰ একাউণ্ট চেক কৰিব। যিহেতু এইবাৰ ডিবিটি লিংকৰ জৰিয়তে অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে, সেইকাৰণে আপোনালোকে আপোনাৰ সকলোবোৰ একাউণ্ট চেক কৰিব যে আপোনালোক কোনটো একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই। তথাপিও যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু আজি অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট আহি গ'ল। যদি আপোনাৰ গাঁৱত কোনোবা দুখীয়া বিধৱা মহিলা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আৰু যদি আপোনাৰ গাঁৱত কোনোবা হেণ্ডিকেপ মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। যিবিলাক গাঁৱত অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, বহুতে মহিলাই কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আৰু বহুতে কিন্তু হেণ্ডিকেপ মানুহে অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই। এতিয়া কিন্তু সেইসকলৰ কাৰণে অৰুণোদয় আঁচনিৰ আৰু নতুনকৈ এপ্লিকেশ্যন ফৰ্ম আহি যাব। ইতিমধ্যে কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া সেইসকলৰ কাৰণে আৰু অৰুণোদয় আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন ফৰ্ম আহিব। এতিয়া কিন্তু যিসকলৰ অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে আৰু অৰুণোদয় আঁচনিৰ পইচা 9,000 টকাটো লাভ নকৰিব। যিহেতু অৰুণোদয় আঁচনিৰ পইচা প্ৰায় 40 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000কৈ সোমাই গৈছে। এতিয়া কিন্তু আৰু অৰুণোদয় আঁচনিৰ পইচা 9,000 টকাটো নোসোমাব। এতিয়া কিন্তু আপোনালোকৰ আৰু অৰুণোদয় আঁচনিৰ নতুনকৈ আবেদন কৰিব লাগিব। যদি আপোনালোকৰ নামটো ভেৰিফাই হয় তেনেহ'লে আপোনালোকে এতিয়া আৰু অৰুণোদয় আঁচনি নতুনকৈ লাভ কৰিব প্ৰতি মাহে 1,250 টকা। আজি কিন্তু আৰু এটা অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় তথাপিও অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, আজি কিন্তু সেইসকলৰ কাৰণে বেয়া খবৰ আহি গৈছে। এতিয়া কিন্তু ইলেকশ্যনৰ পিছত সেইসকলৰ নাম কৰ্তন হৈ যাব, বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, সেইসকলৰ নাম কৰ্তন হৈ যাব। যিহেতু এইবাৰ বৰ্তমান বহুতো চৰকাৰী চাকৰি হৈ গ'ল, এতিয়া যিজনৰ ঘৰত চৰকাৰী চাকৰি হৈছে সেইসকলৰ একাউণ্টত কিন্তু এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকাটো সোমোৱা নাই, আৰু কিন্তু এইবাৰ বহুতো মানুহৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যিসকলে কিন্তু অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰিছে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে, আৰু যিসকলে অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰা নাই সেইসকলৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনালোকে
চিঠিখন লাভ কৰিছিল অৰুণোদয় আঁচনিৰ তেনেহ'লে কিন্তু সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে বা যিসকলে চিঠিখন লাভ কৰিছে সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে যদি আপোনালোকে চিঠিখন লাভ কৰিছে তথাপি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমোৱা নাই তেন্তে আপোনালোকৰ বেংকৰ যিকোনো এটা প্ৰব্লেম হৈ আছে সেইকাৰণে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই আজি অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট আহি গ'ল যেতিয়া অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম